আমাৰ বমায়ে তামোল থুৰিয়াই আছে কেনেকৈ তামোল থুৰিয়াই মই আজিলৈকে দেখিও পোৱা নাই আৰু এতিয়া বনাই মেলি হৈ গ'ল এতিয়া খাবলৈ দিছোঁ আমালোকে মই পূজা মোৰ ইউটিউব চেনেলটো এনে এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো আজি কেনেকুৱা হয় কি নহয় আপোনালোকক গোটেইখিনি মই শেষলৈকে দেখুৱাই থাকিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ ভাইটিহঁত গৈছে আজি কোৰ্ট মেচ কৰিবৰ কাৰণে এতিয়া আহি পাবহি মোক অলপ আগতে জনাইছিলে যে তাৰ কামখিনি গোটেইখিনি আপোনাৰ সম্পূৰ্ণ হৈ গ'ল ঘৰলৈ আহি আছে আহি পাবহি এতিয়া আৰু তাৰপিছত আজি কোৰ্ট মেচ কৰি পিনে ভাইটিৰ মোৰ বোৱাৰী হ'ব আৰু লৈ আহিব আনি পিনে এতিয়া ঘৰত চাগে সেন্দুৰ দিবহি তাৰপাছত এনে আপোনাৰ যিটো মানে নিয়ম পুথি চুথি পঢ়াই পিনে কৰি থয় থুলমূল সৰুকৈ আৰু সেইটো চাগে আমাৰ সোমবাৰ মানে কৰা হ'ব আপোনাৰ ফেব্ৰুৱাৰী 2 তাৰিখ মানে চাগে তাৰপাছত তেনে আৰু একে ডাঙৰকৈ ৰিচিপশ্যন পাৰ্টি যিটো দিয়া হ'ব সেইটো চাগে বহাগতে হ'বগৈ কাৰণ এতিয়া জল্দি বিয়াখন পতা হ'ল কিহৰ কাৰণে দুইটাই পলাই আহিছিলে পলাই অহাৰ কাৰণে বোলো নাই এনেকৈ থকাটো ভাল নহয় ছোৱালীক আহি পিনে ককায়েকে লৈ গ'ল তাৰপাছত তেনে আৰু সেয়া ছোৱালীক লৈ গ'ল ছোৱালীক লৈ যোৱাৰ পিছত কৈছে নাই ঘৰৰ পৰা যেনেকৈ দিয়ে মোৰ দাদাহঁতে মই তেনেকৈ বিয়া হ'ম তেনেকৈ বুলি ক'লে সেইটো কাৰণে আৰু আজি আমাৰো ঘৰৰ মানুহ মিলি তেওঁলোকৰো ঘৰৰ মানুহ মিলি ৰাইজক সাক্ষী কৰি গৈছে তেওঁলোকে কোৰ্টলৈকে কোৰ্ট মেচ কৰি এতিয়া সম্পূৰ্ণ হৈ গ'ল তাৰপিছতে এতিয়া আহি আছে আৰু এতিয়া আহি পাবহি অলপ সময় পিছতে গতিকে কি নিয়ম কৰে কি হয় কি নহয় সেইখিনি আপোনালোকক মই গোটেইখিনি দেখুৱাই থাকিম আৰু তাৰ উপৰি আপোনালোকক এটা কথা মই জনাই দিওঁ যে কোৰ্ট মেচ আজিকালি কৰিবলৈ গ'লে কোৰ্টত মানে কি ডকুমেণ্টছ দৰকাৰ হয় কি লাগে আৰু আপোনালোকে কোৰ্ট মেচ কৰিবলৈ গ'লে চৰকাৰৰ ফালৰ পৰা আপোনালোকে কি উপহাৰ লাভ কৰিব সকলোখিনি আপোনালোকক কৈ থাকিম গতিকে মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে যিখিনি মই জানো বা মই আজি গম পাইছোঁ সেইখিনি আপোনালোকক মই মানে ক'বৰ কাৰণে চেষ্টা কৰিম গতিকে সেয়াই আৰু চাই থাকিব ভিডিঅ'টো আগলৈকে এইটো আৰম্ভ কৰিছোঁ মই 2টা বজাৰ পৰা এতিয়া দুপৰীয়া 2টা বাজিলেহি মানে ৰাতিপুৱাৰ পৰা বুলি ইমানেই কাম চব মানে দৌৰা দৌৰি কৰি থকা হৈছে আকৌ ইফালে মই আগৰ ভিডিঅ' এটা দেখুৱাইছিলোঁ যে আমি বজাৰলৈ গৈছিলোঁ কাপোৰ কানি চাদৰ মেখেলা আনিলোঁ গতিকে সেয়া চিলাবলৈও দিবলৈ গৈছিলোঁগৈ আৰু ৰাতিপুৱাৰ পৰা মাহঁতো নাই মা ভাইটি দেউতা আৰু গাঁৱৰ দুজনমান ৰাইজ মিলি পিনে গৈছে আজি ভাইটিৰ কোৰ্ট মেচ কৰিবৰ কাৰণে আৰু সেইটো কাৰণে ৰাতিপুৱাৰ পৰা মাহঁতো নাই এইফালে ময়ো ঘৰৰ কাম কৰি থকা ইটো সিটো লাগি থকা আকৌ এইফালে মই গ'লোগৈ কাপোৰখিনি চিলাবলৈ দিবলৈ গতিকে মই ৰাতিপুৱাৰ পৰা আজি মানে মই ভিডিঅ'টো আৰম্ভ কৰিবৰ কাৰণে একদম অকণো মানে সময়ে নাপালোঁগৈ এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া মানে ভাইটিহঁতৰ কোৰ্ট মেচ কৰা মেলা হৈ গ'ল আৰু এতিয়া ভাইটিহঁত আহি ঘৰ পাবহি আৰু ছোৱালীকো আজি লৈ আহি পিনে ঘৰত যিখিনি মানে নিয়ম ধৰক সেন্দুৰ আমাৰ বমায়ে তামোল থুৰিয়াই আছে কেনেকৈ তামোল থুৰিয়াই মই আজিলৈকে দেখিও পোৱা নাই আৰু এতিয়া বমাক ক'বলৈ আহিছোঁ এয়া বমায়ে তামোল থুৰিয়াই পিনে দি আছে 3খন নিয়মত হেনো লাগে এয়া হৈ গ'ল এয়া মায়ে বোৱাৰী আদৰি আছে এয়া থুৰিয়া তামোল আৰু এইফালে চাকি তামোল 3খন হেনো 3ফালে পেলাব লাগে থুৰিয়া তামোল আটাৰ লাডু 3টা যেনি তেনি পেলাব লাগে কি আৰু নিয়ম নাজানো দেই এয়া কইনা আদৰা হৈ গ'ল আমাৰ বোৱাৰীয়েকক লৈ গৈ আছে শাহুৱেকে কি চাবা এতিয়া আৰু এয়া কইনা গৈ আছে ঘৰলৈ আদৰা হৈ গ'ল পাইছো আৰু সেইখিনি ভাল তোৰ একদম মূল্য বস্তু আৰু সেইখিনিটো কনে ধুনীয়াকে আজি তাই একদম একেলগতে থাকিম বুলি ভাবিলো আজি একদম তই আৰু এইফালৰ পৰা পলাই যাবও ন
ক'ব নালাগে তামোল বতাহ এনেকে তামোল চামোল গৈ আছো তামোল বতাহ এয়া মা সেৱা কৰি আছে অথনি দেখিলে কইনা আমি আদৰিলোঁ কইনা আনি আমাৰ বোৱাৰী কৰিলোঁ তাৰপাছত এনে আৰু সেয়া আৰু যিখিনি নীতি নিয়ম আছিলে সেইখিনি কৰা হৈ গ'ল তাৰ উপৰিও আপোনাৰ এই আলহী ইটো সিটো কইনা চাবলৈ মানে আহি আছে আৰু এতিয়া কইনাকটো ধৰ আমি চাহ তাহ বনাবলৈ বা চৌকা চুবলৈ এতিয়ালৈকে দিয়া হোৱা নাই কাৰণ সেয়া আৰু নিয়ম কৰিব লাগিব যিটো পুথি পাত পঢ়াই মেলি সেইটো আমাৰ নিয়ম কৰা হ'ব আপোনাৰ অহা সোমবাৰলৈ কৰিম অহা সোমবাৰৰ পিছৰ পৰা বুলি আৰু মানে আমি কইনাক মানে আমাৰ পাকঘৰত সোমাবলৈ দিয়া হ'ব আৰু তাৰপাছত এতিয়া আৰু সেয়া কইনা আছে বহি আছে তাৰপাছত এনে আৰু এতিয়া মায়ে ভাত বনাই আছে আৰু মায়ে কি বনাইছে আজি কি নাই কৰা ব'লক আপোনালোকক অকণমান দেখুৱাম আৰু ব'লক মায়ে মাংস বনাই আছে কেনেকুৱা লাগিছে মা আজি বোৱাৰী আহিছে যে ভাল লাগিছে হা ভাল লাগিছে ভাল লাগিছে সেইকাৰণে মাংস বনাইছো সৰহকে ভাল লাগিছে নে বহুত ভাল লাগিছে বহুত ভাল লাগিছে বা এতিয়া চাগে জীয়াহঁতক একদম পাত্তাই নিদিবি না নেপাহৰো চবকে সমানে চাম কাক পাহৰিম কাকো নেপাহৰো হয় নেকি নেপাহৰো বনাই মেলি হৈ গ'ল এতিয়া খাবলৈ দিছোঁ আমাৰ দেহা ভাইটি এইফালে বোৱাৰী আৰু এইফালে সেয়া দেউতাই সেয়া অ' বোৱাৰী মুখখন চাওঁ এইয়া সেয়া চবেই ভাত খোৱাত লাগি আছে আমি মায়ে মই দেৰিকৈ খাম মানে আগতে এইফালে খুৱাই লৈছোঁ সেয়া দেউতা